মৰমবোৰ মৰম হৈ থাকিবলৈ দিয়া সম্পৰ্কৰ নাম নিদিবা Oh my god! Heart touching! আৰু ৰিচেণ্টলি আমাৰ আমি এদিন নলবাৰীৰ যোনখন চিনেমাৰ লগত জড়িত আমাৰ তানু ছাৰৰ এটা শ্বৰ্ট ভিডিঅ'ৰ লগত মানে ছাৰে মোক ক'লে আৰু মই কৰিলোঁ আৰু তাই মানে আজি দেৰি হ'ল কিন্তু মানে বৰ্ষাক বহুত মিছ কৰা হৈছে আজি আমি প্ৰথমতে চাকি জ্বলালোঁ ডিপাৰ্টমেণ্ট লটাৰী খেলা হৈ গ'ল ন হৈ গ'ল মই জিকিলোঁ ফিফ্থ প্ৰাইজ কংগ্ৰেচুলেশ্যন ছাৰক মই লাকি নম্বৰ দিছিলোঁ 134 আৰু 110 আৰু দুটাতে প্ৰাইজ পাইছে ছাৰে মানে 5টা লৈছিলে টোটেল মল্লিকাই হাত চাব জানে তাই মোক কৈছিলে যিটো নাম্বাৰ মই সেইটোৱে লৈছোঁ আৰু সেইটো শুভ সন্ধিয়া সকলোকে আজি 12 নৱেম্বৰ এতিয়া গৈ আছোঁ আমাৰ বিভাগলৈ ডিপাৰ্টমেণ্টলৈ তাতেও আমাৰ আজি দীপাৱলী উপলক্ষে চাকি জ্বলোৱা হৈছে আৰু লগতে লটাৰী খেলৰ প্ৰতিযোগিতাও কৰা হৈছে গতিকে সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভকামনা জনালোঁ এতিয়া মই গৈ আছোঁ ডেইজি আৰু কংকনাৰ লগত গতিকে সিহঁতক দেখাই আছোঁ ৰ'ব গতিকে এয়া ডেইজি আৰু কংকনা হেপী দিৱালী গাইজ পৰা দূৰত ঘৰৰ পৰা দূৰত অলপ ঘৰলৈ মনত পৰিছে কিন্তু তথাপিও হোষ্টেলত ভালেই লাগে য়েছ আৰু দুসপ্তাহৰ পিছত এনেকৈ ব্লগ কৰি আছোঁ মিনি ব্লগ দি আছোঁ আৰু আপোনালোকে দিয়া মৰমখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু থেংক ইউ ছ' মাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লটাৰী খেলা হৈ গ'ল ন হৈ গ'ল মই জিকিলোঁ ফিফ্থ প্ৰাইজ কংগ্ৰেচুলেশ্যন হৈ গ'ল টু লেট लेट हो गया हैप्पी दिवाली কি কৈছে তো গাইস ডিপাৰ্টমেণ্ট আহিবলৈ দেৰি হ'ল এয়া মল্লিকাৰ কবিতা আছে চ' কি হ'ল আজি ইভিনিং মল্লিকাই ক'ব যিটো মোৰ আহিবলৈ দেৰি হ'ল অ'কে তাই মানে আজি দেৰি হ'ল কিন্তু মানে বৰ্ষাক বহুত মিছ কৰা হৈছে আজি আমি প্ৰথমতে চাকি জ্বলালোঁ ডিপাৰ্টমেণ্টত ধুনীয়াকৈ সেয়া আপোনালোকে চাব পাৰে তাই দেখাব ভিডিঅ'ত তাৰপাছত চাকি জ্বলোৱাৰ পাছত আমি যিহেতু প্ৰত্যেকবাৰ বছৰে ইকনমিক্স ডিপাৰ্টমেণ্টৰ পৰা লটাৰী খেল মানে এইটো কৰোঁ অৰ্গেনাইজ কৰোঁ তাৰপিছত সেইকাৰণে আজিও আমি সেনেকৈ অৰ্গেনাইজ কৰিলোঁ চ' এতিয়া আমি ৰিজাল্টো হৈ গ'ল লটাৰী খেল হৈ গ'ল তাই অলপ দেৰি কৰিলে নহ'লে চাব পাৰিলেহেঁতেন আৰু মই প্ৰাইজো পালোঁ কবিতাও প্ৰাইজ পালে আমি বহুত লাকি যে আমি পালোঁ আমাক বহুত ভাল লাগিছে আৰু আমাৰ এইটো লাষ্ট দিৱালী আৰু নেক্সট টাইম আমি বহুত মিছ কৰিম সেইটো জানো বাট এতিয়া কবিতাই ক'ব দুআষাৰ কৈ আৰু ছাৰে যে পালে সেইটো কৈ দিবা আৰু ছাৰক মই লাকি নম্বৰ দিছিলোঁ 134 আৰু 110 আৰু দুটাতে প্ৰাইজ পাইছে ছাৰে মানে 5টা লৈছিলে টোটেল মল্লিকাই হাত চাব জানে তাই মোক কৈছিলে যিটো নাম্বাৰ মই সেইটোৱে লৈছোঁ আৰু সেইটো মই পাইছোঁ তাই কেনেকুৱা লাগিছে মল্লিকাও পালে আৰু যিখিনি আমি